हेलो एवरीवन की खबर आपनालोकर आशा करिसु सबे भाले आछे आरो ए आমৰ मनुजनी पुखुरीत मनु आरो एजनी आছিলে हेरि डिम्पी तो इहते बियात खाइ আছে आरो মই हाती ভাল পাওঁ सो আমাৰ ঘৰত না हाती আহিছিলে তো মই তাক অমিতা সমিতা দেখি সেৱা শুশ্ৰূষা কৰিছো আৰু ইফালে আমাৰ দেউতা ডাঙৰ গৰুজনী গাখীৰ খিৰাই আছিলে সো আৰু আমাৰ ঘৰৰ আগৰ ঘৰটো কেনেকুৱা আছিলে या आपनालोকক মই দেখুৱাই আছো যেহেতু যিমান যিয়ে নহওক ভাল ঘৰৰে হওক পুৰণা স্মৃতিটো যিটো মানে আগত থাকে সেইটো এদিন হলে এদিন মনত পৰে যে আমাৰ ঘৰখন এনেকুৱা আছিলে সো এই আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশটো এইটো মামাহঁতে মানে নতুন ঘৰ বনাব যেহেতু তো তাৰ কাৰণে মানে ৰডবিলাকত কেনেকৈ মানে থ'ব লাগে তো তাৰ কাৰণে সিহঁতে জাগা মানে ঠাইখিনি চাই আছে আৰু এই আগৰ ঘৰৰ পৰিৱেশটো তো চাইটো আমাৰ তেনেকৈ আছিলে আগৰ ঘৰটো এইখন আমাৰ ঠেলা এয়া বালি চিমেণ্ট অনা হৈছে বালি আনিছে আৰু ইফালে শিলগুটি আনিছে তাৰপিছত চিমেণ্ট এপিনে ৰড আনি আছে মামাহঁতে মিস্ত্ৰী আহিছে এপিনে মানুহজন ইফালে ক'ত কি কৰিব লাগে ক'ত থ'বলগীয়া বুজাই আছে আৰু ইফালে মই ধুনীয়াকৈ পালেংখনত আহিছোঁ আৰু আমাৰ পাকঘৰৰ ভিতৰতো এই আমাৰ সন্মুখটো য'ত নেকি আমি গৈ মোৰ মৰমৰ টেবুল ফেনখন আৰু এতিয়া মই মোৰ কম্পিউটাৰ ৰুমত কি আছে মানে ভিতৰৰ অংশ দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু নাই মই আমি থকা বেডৰুমটো দেখুৱাই আছোঁ চ' এইটো হৈছে আমাৰ বেডৰুম য'ত আমি মইতো ঘৰৰ একদম তেনে অৱস্থা নোহোৱা কৈ থৈছোঁ বিচনা পাতি তো এইটো ৰুমত মাহঁতে শুই এতিয়া তেনেই অৱস্থা নোহোৱা হৈছে বস্তু মানে গেৰাঙি লাগি আছে আৰু এইটোৱে হৈছে ধুনীয়াকৈ মোৰ ৰুমটো য'ত নেকি মই মোৰ কাপোৰ কানি ক'ত কেনেকৈ থৈছোঁ কোনো ঠিকনা নাই আৰু ইয়াত ইমান ধুনীয়া পৰিৱেশ আছিলে ভিতৰৰ মহলাটো যিহেতু আগতে ধুনীয়া কৰি থৈ দিছিলোঁ এতিয়া মই বাহিৰলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ পাকঘৰটো আৰু এইফালে মামা দাদাহঁতৰ মটৰ ওলাইছে গৌতম আছে গৌতম ব্যস্ত আৰু এইফালে বাইদেউ ভাত দি আছে মামা ককা দাদা আৰু আৰু মই বিশাল মাৰ্কেট গৈছিলোঁ চ' আপোনালোকৰ ভিডিঅ'টো দিব নোৱাৰিলোঁ আৰু এইফালে মোৰ মানুহজন হ'ব পাৰে অসম আৰক্ষী বিষয়া কিন্তু ঘৰত আহিলে এজন সাধাৰণ খেতিয়কৰ দৰে কাম কৰে এইজনে আছে মোৰ মানুহজন আৰু ইফালে খুৰাকে গুৱাহাটীৰ পৰা আহি পাইছেহি তাইৰ মানে উৎপাত আৰম্ভ হৈছে তাই আল্লাখনত ওপৰত উঠি গৈছে একদম বান্দৰটো নিচিনা আৰু এতিয়া মই ধুনীয়াকৈ কি কৰিছোঁ পটাখৰি আছিলে পটাখৰিখিনি ভালকৈ শুকোৱা নাই চ' পুৰিব লাগে অলপ পৰাৰ পিছত পটাখৰিখিনি জ্বলাবৰ কাৰণে ভাল হয় সেয়ে গতিকে মই ধুনীয়াকৈ পটাখৰিখিনি এতিয়া এটা বাচি অলপ পুৰি মেলি ধুনীয়াকৈ থৈ দিম আৰু যিহেতু কাতি বিহু আহি আছে হয়তো জলপান খুন্দিবও পাৰোঁ ঠিকনা নাই তো আগতে মই এইখিনি চাফা কৰি থৈ দিওঁ বাইদেউ ঘৰত নাই তো তাই স্কুল ডেইলি অহা যোৱা কৰে যদি সময় সুবিধা হয় জলপান অকণমান খুন্দা যাব বাৰু আৰু ইফালে আমাৰ বান্দৰজনী ৱালনাট এনেকৈ উঠি আছে এইজনী আৰু কণাৰ কাৰণে বিশালত সেইদিনা এইখিনি চালোঁ বাৰু পচন্দ লাগিছে ইয়াৰ পৰা এখন আনিলোঁ হয়তো ভালকৈ ভিডিঅ'খিনি দিব নোৱাৰিলোঁ আপোনালোকক আজি আমি লগত আহিছিলোঁ দিয়া আছে আৰু ইয়াৰ কাৰণে আমি অকণমান পেকেজ দি আছোঁ কি দাম দিয়া কেনেকৈ মানে কোনখিনি খণ্ড গালে ভাল হ'ব যিখিনি আমি বুজি পোৱা নাছিলোঁ অকণমান ধেমেলীয়া টাইপটো চ' অলপ ধেমালি কৰি আছে লগতে আৰু কোনোবা বোলে গুচি যাব ওলাইছে তো এইফালে এইখিনি আছে মই এলোহানি মোবাইলটো এনেই টাইম পাছ কৰি আছোঁ ইফালে বাইদেউ ওচৰতে বহি আছে আৰু মই ঘৰ পালোহি ঘৰ পোৱাৰ পিছত এতিয়া ধুনীয়াকৈ মোৰ চাইকেল মৰমৰ স্কুটিখন থ'লোঁ আৰু মুনু মোক ৱেইট কৰি আছে মোক ৰখি আছে তাইক দানা লাগে বোলে তো ইমান টাইম মোক দেখা নাই দেখা পাই কান্দি আছে আৰু এইটো হৈছে মোৰ বেগটো তাতে ছাতি চাইকেল চব আছে আৰু এতিয়া মই লওঁ আৰু এইটো হৈছে মোৰ মৰমৰ বেগ